আনদিনাৰ দৰে আজিও ৰাতিপুৱাই স্কুললৈ ওলাইছোঁ, কিন্তু আজি অলপ বেলেগকৈ ওলাইছোঁ দেই। কাৰণ আজি আমাৰ স্কুলত এটা বিশেষ অনুষ্ঠান আছে। সেয়া হৈছে প্ৰাক-বিহু উদযাপন। এয়া হৈছে স্কুলখনৰ পৰিৱেশ। আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছে B.Ed ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ট্ৰেইনিজসকলে। লগতে স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে। এয়া অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ লোৱা হৈছে। তাৰপিছতে B.Ed ট্ৰেইনীসকলে পৰিৱেশিত কৰা এটি সমবেত সংগীতেৰে এই অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। আজিৰ এই অনুষ্ঠানখনত বিভিন্ন ধৰণৰ এক্টিভিটিছ ৰখা হৈছে। খেলা, ধূলা, নাচ, গান, কবিতা আবৃত্তি আৰু লগতে অ'পেন কুইজ। এয়া হৈছে অ'পেন কুইজৰ এটা দৃশ্য। ইয়াত ছাত্ৰ-ছাত্ৰীসকলক বিহুৰ লগতে অসমৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা হৈছে আৰু যোনে এনচাৰ দিব পাৰিছে তাক প্ৰাইজ হিচাপে এটাকৈ চকলেট দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই গেমটো খেলি খুব এনজয় কৰিছে দেই, আৰু লগতে এনচাৰবোৰ খুব ধুনীয়াকৈ দিব পাৰিছে। কিং এক্সপ্ৰেছ কাক কোৱা হয়? এতিয়া আৰম্ভ কৰা হৈছে আকস্মিক বক্তৃতা। তাইৰ ভাগত পৰিছে ৰেডিঅ'। ষ্টুডেণ্টবোৰে খুব ৰিকুৱেষ্ট কৰিলে, সেইকাৰণে ময়ো শেষত অকণমান গাই দিছোঁ। কি দিছে আৰু কি দিছে দেখা, কি দিছে খোৱা আৰু এতিয়া সকলোৱে খুব ধুনীয়াকৈ থিয় হৈ আছে, কাৰণ এতিয়া আৰম্ভ কৰা হ'ব আমাৰ পুখুৰীত পাৰত। আপোনালোকে খেলিছিলেনে আগতে? জনাবচোন। এইটো আউট হৈছে। গ'ল। থাৰ্ড নাম্বাৰ নামটো দি যোৱা। ইয়াৰ পিছৰ খেলটো হৈছে গাণিতিক দৌৰ। ইয়াত দেখিছে নহয়, বেঞ্চখনত কেইটামান গুণিত দি থোৱা হৈছে আৰু তাৰ পৰা যোনে প্ৰথমে আহি গুণিতটো কৰি আৰু ঘূৰাই লৈ যাব পাৰিব, কিন্তু লগতে এনচাৰটো শুদ্ধ হ'ব লাগিব। সেয়ে আচলতে এই খেলটোৰ উইনাৰ হ'ব। ইয়াত অকল ছোৱালীবিলাকৰ কাৰণে দিয়া হৈছে আৰু নেক্সট হ'ব ল'ৰাকেইটাৰ কাৰণে।
এনেদৰে আজি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানটো শেষ কৰা হয়। লগতে খেলসমূহত জিকা ল'ৰা ছোৱালীবিলাকক প্ৰাইজো দিয়া হৈছে। আজিৰ আমাৰ এই অনুষ্ঠানটোৰ বিশেষ উদ্দেশ্য হৈছে আমাৰ জাতীয় উৎসৱ বিহু সকলো একেলগে উদযাপন কৰা, লগতে ছাত্ৰ ছাত্ৰীসকলক বিহুৰ লগত জড়িত কিছু নজনা কথা জনাই দিয়া। তাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা দক্ষতা পাৰদৰ্শিতাৰ বিকাশ সাধন কৰা। আজিলৈ ইমানেই, পিছত আকৌ লগ পাই আছোঁ। থেংক ইউ।